চলি আছে এয়া আপোনালোকক দেখুৱাইছোঁ এয়া আপোনালোকক আমি প্ৰথমবাৰৰ বাবে গণেশগুৰি উৰণীয়া সেতুত আহি ডান্স কৰি দেখুৱাইছোঁ আৰু 1 ইঞ্চিও হিলা নাই গতিকে মই যেনেদৰে মই ডান্স কৰাৰ পিছতো যেনেদৰে এইখন উৰণীয়া সেতু হিলা নাই গতিকে গণেশ চতুৰ্থীৰ গতিকে গণেশ চতুৰ্থীৰ 1 লাখজন মানুহে আহিও যদি ইয়াতে যদি ডান্স কৰে তেতিয়াহ'লে এইখন নিহিলে ডেট মিনছ এইটো আটাইতকৈ মজবুত উৰণীয়া সেতু আমি কৈছোঁ আমি আপোনালোকক দেখুৱাই আছোঁ এয়া ৰমজানে মোৰ ভিডিঅ' চেনেল ৰমজানে দেখুৱাই আছে আৰু মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সকলো মানুহে ইয়াতে চেল্ফি উঠি আছে চেল্ফি মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু আমি পুনৰবাৰ ডান্স কৰি দেখুৱাইছোঁ এয়া হিলা নাই অলপো হিলা নাই 1 ইঞ্চিও হিলা নাই এটা পাতো হিলা নাই গতিকে ডেট মিনছ আটাইতকৈ মজবুত এইখন গণেশগুৰি নৱনিৰ্মিত উৰণীয়া সেতু এইটো আটাইতকৈ নৱনিৰ্মিত আটাইতকৈ মজবুত অসম চৰকাৰে প্ৰথমবাৰৰ বাবে ইমান মজবুত উৰণীয়া সেতু বনাইছে গতিকে আমি আপোনালোকক পুনৰবাৰ বিভিন্ন দৃশ্য আমি দেখুৱাই যাম আৰু ৰমজানে দেখুৱাই যাব কেমেৰাৰ পিছৰ পৰা সকলো দৃশ্য তো পুছতা হেবা চৰি এইটো শ্বুটিঙৰ আছিলে মোক কিয় দি থৈছে আপুনি লোৱা চৰি পুনৰবাৰ জয় আই অসমেৰে আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ 5 নম্বৰটো ব্লগ আৰু আজি আপোনালোকক দেখুৱাম মাত্ৰ 10 বা 15 মিনিটৰ ভিতৰত 15 মিনিট নালাগে মাত্ৰ 10 মিনিটৰ ভিতৰত সমগ্ৰ অসমখন আপোনালোকে নিশ্চয় ভাবিছে সমগ্ৰ অসমখন 10 মিনিটত চোৱাটো যেন সম্ভৱ হয় গতিকে আপোনালোকে জানিব অলপ ভিডিঅ'টো কণ্টিনিউ কৰোঁ আমি সমগ্ৰ অসমখন 10 মিনিটত চাবৰ বাবে আহিছোঁ ৰমজান আৰু মই উৰণীয়া সেতু বৰ্তমান চেল্ফি স্পট হৈ পৰিছে আৰু আশা কৰোঁ যাতে পিকনিক স্পট হৈ নপৰক নে কি কোৱা অনতিপলমে পিকনিক স্পট হোৱাৰো আশা আছে নৱনিৰ্মিত উৰণীয়া সেতুখন হয় এইটো আপোনাৰ পিকনিক স্পটৰ লগত গেটিং স্পটো হ'ব বুলি মোৰ মানে সেই আছে কি কয় বিশ্বাস আছে সম্পূৰ্ণ যেনেকুৱা আমাৰ চানমাৰী উৰণীয়া সেতুখন আছে তেনেকুৱা ইয়াতো হ'ব বুলি মোৰ হেৰি আছে বিশ্বাস আছে কিন্তু এটা সমস্যা হ'ল ইয়াতে অলপমান মানে বহা ঠাইটো যদি দি দিলে হয় আমাৰ মামাই তেনেহ'লে আমাৰ মানে বেছিকৈ হেল্প হ'ল হয় যি নহয় ইয়াতে বহিব পাৰে যদি পুলিচে নাখাতে বা ইফালে নপৰে বাকীটো ঠিকেই আছে বাৰু নিজৰ জীৱনৰ লাইচেঞ্চ LIC নিজে কৰি ল'লে হ'ল আমি কথা পাতিবলৈ চেষ্টা কৰিম ইয়াতে বহু যুৱক যুৱতী আছে আমি তেওঁলোকে চেল্ফি উঠি আছে অকণমান ডিষ্টাৰ্ব কৰিবলৈ আমি চেষ্টা কৰিম সকলোকে বৰ্তমান সকলোৱে চেল্ফি উঠাত ব্যস্ত গণেশগুৰি উৰণীয়া সেতুত আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকে চেল্ফিটো উঠি লওক প্ৰথমতে ঠিক আছে অকণমান কথা পাতি লওক আপোনালোক ইয়াৰে নে ইয়াৰে আৰু ক'ত থাকে আপুনি খ্ৰীষ্টান বস্তি চানমাৰী উৰণীয়া সেতুত গৈছে কেতিয়াবা কেনেকুৱা লাগে এতিয়া গণেশগুৰি উৰণীয়া সেতু বেছি ধুনীয়া নে চানমাৰী উৰণীয়া সেতু এখন নতুনকৈ হৈছে তো আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে ফিল কৰি আছোঁ কেনেকুৱা ভাল লাগিব নে বেয়া কি কয় চানমাৰী উৰণীয়া সেতুৰ দৰে গণেশগুৰি উৰণীয়া সেতুখনত ডেটিং স্পট বা চেল্ফি স্পট হ'ব পাৰে নেকি তেনেকুৱা নহয় চানমাৰী বেটাৰ এতিয়ালৈ আৰু ক'ব নোৱাৰোঁ চেল্ফি স্পটৰ কাৰণে বেটাৰ লগতে ডেটিং স্পটৰ কাৰণে আৰু পিকনিক স্পট হ'ব পাৰে নেকি গণেশগুৰি উৰণীয়া সেতু হ'ব নোৱাৰে যদি পিজ্জা বাৰ্গাৰৰ পিকনিক স্পট হ'ব পাৰে তেনেকুৱা হ'ব পাৰে আৰু হ'ব পাৰে ঠিক আছে কিবা ক'ব কিবা এটা কৈ দিয়ক চেল্ফি উঠিব মন গৈছে মই ডিষ্টাৰ্ব কৰিছোঁ ন নৱনিৰ্মিত প্ৰত্যেকটো বস্তুৰ প্ৰতি আকৰ্ষণ স্বাভাৱিক কথা গতিকে সকলোৰে এটা আকৰ্ষণ বৰ্তমান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কিন্তু সকলোৱে গণেশগুৰি উৰণীয়া সেতুৰ ভাল দিশবোৰ দেখাই আছে সৰ্বাংগীন সুন্দৰ সকলোকে ধুনীয়া দিশবোৰ বিচাৰি দেখুৱাই আছে নিশ্চিতভাৱে কিন্তু কিছু ব্যতিক্ৰম মই ভাবোঁ যে ব্যতিক্ৰম বুলি নকওঁ যে ভুল শুদ্ধৰ সঠিক সমালোচনা কৰিলেহে কোনো এটা বস্তুৰ সত্য শুদ্ধ বিচাৰ পোৱাটো সম্ভৱ গতিকে ভালখিনি দেখুৱাম আজি লগতে বেয়াখিনিও দেখাবলৈ চেষ্টা কৰিম আৰু এয়া আমাৰ খুৰা খুৰী সকলোৱে চেল্ফি উঠাত ব্যস্ত হৈ পৰিছে বৰ্তমান আমি এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম খুৰী আছে আমাৰ লগত খুৰীদেউ আছে খুৰীদেউসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কি কয় ফুৰিবলৈ আহিছে হয় ভাল লাগিছে নতুনকৈ হৈছে কি আশা কৰে চেল্ফি উঠিছে কিয় উঠা নাই চেল্ফি উঠিব নাজানে হয় চেল্ফি এখন উঠি ফেচবুকত দিব লাগিব ফেচবুক আছে নাই আপোনাৰ ফেচবুকো নাই ফেচবুকটো খুলিব লাগিছিল আপুনি চেল্ফি উঠিব জানে নাই কিয় নাজানে এতিয়া আমি একেলগে চবে চেল্ফি উঠিম চিন্তা নকৰিব আপুনি জানে নে চেল্ফি উঠিব আপুনিও নাজানে হয় নেকি চাওঁ ৰমজানৰ মোবাইলটো দি আমি একেলগে এখন চেল্ফি উঠিম খুৰীদেউসকলৰ লগত মোৰ দৰে আহিব কেনেকৈ আহিব নে নাই এনেকৈ আহিব দিয়ক
আপোনালোকে চাই থাকক, আজি দেখুৱাই আছোঁ সমগ্ৰ অসম। এইখিনিতে কওঁ যে সমগ্ৰ অসম বুলি কিয় কৈছোঁ, সমগ্ৰ অসম বুলি এইকাৰণেই কৈছোঁ, যেনেকৈ শংকৰদেৱে হাতীমাৰি ভুৰুকাত ভৰাইছিল নামঘোষা, ঠিক তেনেদৰে খুব কম দৈৰ্ঘ্যৰ ভিতৰতে সমগ্ৰ অসমখন চিত্ৰৰ তুলিকাৰে ৱালত সমগ্ৰ অসমখন জীৱিত কৰিছে। গতিকে দাদা ক'ৰ পৰা আহিছে? আমি নুনমাটি। নুনমাটি, হয়। কি ক'ব আজি কেনেকুৱা লাগিছে? আজি বহুত ভাল লাগিছে, লিষ্টখন চাইছোঁ, প্ৰথম দেখা পাইছোঁ। প্ৰথম দেখা পাইছে। এইখিনি এটা প্ৰশ্ন সুধোঁ, চান্দমাৰী উৰণীয়া সেতু এখন আছে আৰু নতুনকৈ নৱনিৰ্মিত এইখন গণেশগুৰি উৰণীয়া সেতু, কোনখন ফুৰিবলৈ কোনখন প্ৰিফাৰ কৰিব বেছি আপোনালোকে? মই এতিয়া ইয়াৰ পৰা আৰম্ভ কৰিছোঁহে, ইফালে যোৱাই নাই, সেইপিনে যোৱাই নাই। চাই লওঁ গোটেইখিনি তাৰপিছত। সমগ্ৰ অসমখন ইয়াতে দেখিবলৈ পায়, হয়নে নহয়? আৰু চান্দমাৰী ব্ৰিজত কেতিয়াবা বহিছেনে? এক্সপিৰিয়েঞ্চ আছেনে? এইখিনি এটা মই আপোনালোকক অলপ ৰোমান্টিক কথা এটাই সুধিছোঁ। প্ৰেমিক প্ৰেমিকাৰ কাৰণে বেষ্ট বুলি কয় চান্দমাৰী, আৰু এতিয়া গণেশগুৰি উৰণীয়া সেতুখন তেনেকুৱা এক ঠাই হ'ব পাৰে নেকি? এইখন অলপ তাতকৈ অলপ কম হ'ব যেন লাগিছে মোৰ। তাতকৈ অলপ কম হ'ব ন? আৰু আপোনাৰ এটা পঢ়াৰ কাৰণে সুবিধাটো নাই, কিন্তু সৌন্দৰ্যৰ ফালৰ পৰা এইখনো ভালেই। ঠিক আছে, বাইদেউক দুটা কথা সুধিম। বাইদেউ কি ক'ব, কেনেকুৱা লাগিছে? ভাল লাগিছে। আপোনালোকৰ বিবাহৰ কিমান বছৰ হ'ল? 7 years হ'ল। 7 years। আৰু আজি ইয়াতে চেল্ফি তুলিছে নাই? জাষ্ট উঠাইছে, ফেচবুকত দিব ফিলিং হেপী বুলি। ঠিক আছে বাৰু। দুখেৰে কিছুমান কথা ক'ব লগা হয়, দেখুৱাব নিবিচৰা কিছুমান দৃশ্য দেখুৱাবলগীয়া হয়, কিয়নো চকুৰ সন্মুখত পৰিলে চকু মুদি যাব নোৱাৰোঁ। কিছুদিন পূৰ্বে উৰণীয়া সেতুখন মুকলি কৰাৰ দিনাখনে ঠেকাৰ পিক দেখা পোৱা গৈছিল, আৰু আজি এক দৃশ্য এয়া উভালি অনা হৈছে, আৰু এয়া নিশ্চয় ক'ৰবাৰ মাজৰ পৰা এডাল উভালি অনা হৈছে। কি কাৰণত কোনে উভালিছে সেই বিষয়ে আমি জ্ঞাত নহয়, তথাপিও দেখিছোঁ। গতিকে আশা কৰোঁ যে মানুহখিনি সজাগ হওক, সচেতন হওক। লগতে এইটো চৰকাৰলৈ আহ্বান, যিহেতুকে ইমানখিনি টকা খৰচ কৰিছে, সৌন্দৰ্য বৰ্ধন কৰিছে, লগতে আৰু অকণমান যতন কৰি, যদি আছে মই নাজানো, যদি নাই CCTV কেমেৰা কেইটামান ইয়াতে লগাই যাতে দোষীক লগ কৰায়ত্ব কৰিব পাৰে তাৰ বাবে ব্যৱস্থা কৰিবলৈ মই অনুৰোধ জনালোঁ। কিয়নো এই সৌন্দৰ্য, ইমান ধুনীয়া সৌন্দৰ্য ইমান কষ্ট কৰি বনোৱাৰ মূল্যই নাথাকিব যদি এইসমূহ চিত্ৰ দুদিনতে মলিন হৈ যায়, এইসমূহ চিত্ৰ দুদিনতে সেকাৰে ঢাক খাই যায়, তেনেহ'লে এই সৌন্দৰ্যৰ কোনো মূল্য নাথাকিব। গতিকে যিহেতুকে পুনৰবাৰ সেই আহ্বান জনাম যে সংৰক্ষণৰ দায়িত্ব লওক, সৰ্বাংগীন সুন্দৰ কৰি ৰখাৰ দায়িত্ব লওক, আৰু লগতে এই আহ্বান সমগ্ৰ জনতালৈ, কাৰণ জনতাই মূল। ভালেই অনুভৱ, ভাল লাগিছে আহি কেনে। আৰু যিবিলাক ইয়াতে ৱাল আৰ্ট দেখা পাইছোঁ, সমগ্ৰ অসমৰে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানে যিবিলাক কালচাৰবিলাক আছে সেইখিনি মানে ইয়াত যেনেকুৱা আশা কৰিছে, সেইখিনি ভাল লাগিছে দেখা পাই কিনে। বাকী পৰিৱেশটো খুব সুন্দৰ। আশা কৰোঁ প্ৰথম দুদিন যেনেকৈ দেখা গৈছিল যে ইয়াত ভালেখিনি লেতেৰা কৰা হৈছিল, আৰু আজিও দেখা পালোঁ ইয়াতে কিবাকিবি ভাঙি পেলোৱা হৈছে, সেইখিনি যাতে আগলৈ নহয় এতিয়া আশা কৰোঁ। বাকী পৰিৱেশ ভাল আৰু ধুনীয়াকৈ বনাইছে। ভালৰ মাজতো আমি বেয়াবোৰ বিচাৰিব লাগিব, কাৰণ বিচাৰটো প্ৰয়োজনীয়। গতিকে দৰ্শকে বেয়া পালেও বা ৰজাঘৰীয়াই বেয়া পালেও আমি ইয়াতে দুটামান প্ৰশ্ন সুধিম যে এই যে সময়তকৈ বহু পূৰ্বে মাত্ৰ 1.5 বছৰ সময়ৰ ভিতৰতে দলংখন উৰণীয়া সেতুখন নিৰ্মাণ কৰি উলিয়াইছে। গতিকে আমি ভাবিব পাৰোঁ নেকি যে ইয়াতে কিছুমান গুৰুত্বপূৰ্ণ দিশ এৰি থৈ অহা হৈছে? নাই, যিহেতু আমি পজিটিভ মানুহ, গতিকে পজিটিভ ছাইডটো চাওঁ। কিন্তু ইয়াৰ লগতে এইটো কথা সঁচা যে প্ৰত্যেকটো বস্তুৰে ভাল বেয়া দুটা দিশ থাকে। যিহেতু তুমি কোৱাৰ দৰে এই ব্ৰিজখন কেৱল 14 মাহতে বনোৱা হৈছে থাকে, মই যদি ভুল নহয়, 14 পৰা 1.5 বছৰমান লৈছে আৰু মেক্স টু মেক্স। সেই হিচাপত যদি চাব যাওঁ, তো যদি মই তুলনা কৰোঁ 6 মাইল ব্ৰিজৰ লগত, যদি মই তুলনা কৰোঁ আপোনাৰ ভাঙৰ ব্ৰিজৰ লগত, 6 মাইল ব্ৰিজত ভালেখিনি টাইম লাগিছিল, তথাপি 6 মাইল ব্ৰিজতকৈ ক্ৰেক কৰিছিল, মাজতে ক্ৰেক কৰিছিল, তাৰপিছত আকৌ ৰিপেয়াৰ কৰিব লগা হ'ল। গতিকে প্ৰতিযোগিতামূলকভাৱে যদি ভাবি কেনে যদি জল্দি কৰা হৈছে, তেনেহ'লে মানে সেই বস্তুটো অলপ চাগে বেয়া। বাকীটো আৰু ইঞ্জিনিয়াৰবিলাক জানিব, তেওঁলোক আমাকতো বেছি জানে। বাকী কথাখিনি হৈছে যে যিটো টাৰ্ণিং আছে ইয়াৰ পৰা যাই কিনে যদি আমি টাৰ্ণ ল'ব পাওঁ ৰাইট ছাইডে, তো সেই বস্তু টাৰ্ণিঙৰ জেগাটো মোৰ সৰু যেন লাগিছে তুলনামূলকভাৱে যদি মই ভাঙঘৰ আৰু 6 মাইলতো চাওঁ, য'ত নেকি এক্সিডেণ্ট হোৱাৰ খুবেই সম্ভাৱনা আছে। নহ'লে আমি ভাল পাম। আৰু এই যিবিলাক ইয়াৰে তলত বিমবিলাক আছে, মোৰ এনেকুৱা লাগিছে বিমখিনি ডাইৰেক্ট ৰেডিমেড বিম লগা হৈছে, সেইকাৰণে মোৰ মানে অলপ সন্দেহ আছে। তথাপি আৰু ভালকৈ বিচাৰোঁ
ব্ৰিজখন বনাইছে জামটো যাতে কমে, কিন্তু তাৰপিছত ওলোটাৰ প্ৰতিচ্ছবি দেখা গৈছে। চাওক দৰ্শকসকল, আপোনালোকক বহুত ভালদৰে বুজাই দি আছোঁ এতিয়া। সেইখন হৈছে পুৰণা দলং, যিখন বগা জিপচিখন দেখিছে, বগা সেইখন জিপচি এইটো সেইখন দেখিছে, এইখন হৈছে পুৰণা দলং আমাৰ গণেশগুৰি যিখন পুৰণা দলং। আৰু এইখিনি এই গণেশগুৰি এই তলেৰে, এই ব্ৰিজৰ তলেৰে ওলাই কিনে আমি এই ৰাস্তাটোৰে গৈ কিনে আমি নয়নপুৰ সোমাওঁ, নয়নপুৰ ওলাওঁ, বা আমি সেই ৰাস্তাটোৰে আগলৈ গৈ আমি চানমাৰি ওলাওঁ। এতিয়া কথাটো হৈছে যে সেইখন দলঙেৰে গৈ কিনে আমি খানাপাৰাৰ পৰা একেবাৰে উলুবাৰী ওলাব পাৰোঁ। গতিকে খানাপাৰা আৰু উলুবাৰী সংযোগী যিখন উৰণীয়া সেতু আছে, উৰণীয়া সেতু, আৰু বৰ্তমান এয়া চানমাৰিৰ পৰা খানাপাৰা সংযোগী বা চানমাৰিৰ পৰা এই গণেশগুৰি উৰণীয়া সেতুলৈ সংযোগ কৰিছে অন্য এখন নতুন দলং। আৰু এই নতুন দলংখন আৰু পুৰণা দলংখনক সংযোগ কৰিছে মাজৰ সেই ৰাস্তাটোৰে, সেই দলংখনেৰে, মাজৰ উৰণীয়া সেতুখনেৰে এই দুয়োখন দলঙক সংযোগ কৰিছে। এতিয়া কথা হৈছে গোটেইখিনি ছিষ্টেম একেই আছে। পুৰণা যিখন দলং আছে সেইখন দলঙেৰে একেদৰে পূৰ্বৰ নীতিমতে অহা যোৱা কৰিব গাড়ী মটৰসমূহ। আৰু এই দলংখনেৰেও এতিয়া সেইটো ঠাইৰ পৰা, অৰ্থাৎ চানমাৰীৰ দিশৰ পৰা খানাপাৰা দিশলৈ গাড়ী মটৰসমূহ আহিব। কিন্তু খানাপাৰা দিশৰ পৰা চানমাৰীৰ দিশলৈ এইখন উৰণীয়া সেতুৰে, নতুন উৰণীয়া সেতুৰে কিন্তু যাব নোৱাৰে, হয়নে নহয়? এতিয়া কথা হৈছে, এতিয়া আমি আগলৈ যাম অকণমান। যিখন নতুন সংযোগ কৰিছে পুৰণা যিখন দলং আৰু নতুন দলংখনক সংযোগ কৰা যিটো ৰাস্তা, গোটেই খেলখন লুকাই আছে সেই নতুন দলংখনৰ লগত। এতিয়া আমি কিয় কৈ আছোঁ যে আগতকৈ যান জঁটৰ সমস্যা কমিব, বা আগতে যান জঁটৰ মূল সমস্যা কি আছিল সেই কথাখিনি ৰমজানে অধিক ভালদৰে বুজাই দিব। এইখন হৈছে সংযোগী দলং, দুখন দলঙক একলগ কৰিছে আৰু এটা এইপিনে ইউটাৰ্ণ ল'ব। এতিয়া আমাক বুজাই দিব ৰমজান বাগহাজৰিকাই যে আগতে বহুত যান জঁট হৈছিল আৰু এতিয়া এই দলংখন হোৱাৰ লগে লগে যান জঁটৰ সমস্যা কমিব বুলি কোৱা হৈছে। কিন্তু কেনেদৰে কমিব পাৰে নহয় বুলি নহয় হিৰক, তুমি যদি ইয়াৰ পৰা দেখাই দিয়া এইখিনি যোনখিনি দেখা পাবা যে মানুহ এনেও এইফালেদি আহি আছে, গতিকে ঠিক আছে, মানুহে অবভিয়াছলি যেতিয়া সিফালে ভিৰ হ'ব তো মানুহে ইফালেদি কাটিবই, আৰু বিশেষকৈ স্কুটিবিলাকে, সৰু সুৰা গাড়ীবিলাকে। তাৰপিছত যেতিয়া ইফালৰ পৰা গাড়ী ঘূৰিব, এই পইণ্টৰ পৰা গাড়ী ঘূৰিব তোমাৰ, ঠিক আছে, ঘূৰাৰ লগে লগে এইখিনি যে জাম নহ'ব তাৰ কোনো মানে নাই, ঠিক আছে। ইয়াতে এজন ট্ৰেফিক পুলিচ লাগিব, যদি নাথাকে জাম হোৱাটো নিশ্চিত। আৰু এই টাৰ্ণটো ঠিক আছে যিহেতু অলপ শ্বাৰ্প হয়, গতিকে সিফালৰ পৰা অহা গাড়ীখিনি অবভিয়াছলি শ্ল' কৰি কিনে ঘূৰাব, ঠিক আছে। যদি তাৰ পিছত যদি দুখন গাড়ী যদি ঘূৰাব লাগে তেন্তে সেইখিনিতো জাম হোৱাৰ সম্ভাৱনা, জাম হ'ব নিশ্চয়। দিম চাইটো ধৰাচোন গাড়ী ফালে। সেলফিৰ প্ৰতিযোগিতা নেকি? দুৰ্গা পূজা বুলি নতুন দলং উদ্বোধন কৰিছে, সেইকাৰণে মানে আমি মানে আৰু এইবিলাক মানে চৰকাৰী মানে নীতি নিয়ম মানি আমি মানে এইবিলাক পূজা মানে নতুন দলং দৰ্শন কৰিব। এনেকুৱা জীৱনত প্ৰথমবাৰ এনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে নে যে উৰণীয়া সেতু চাবৰ কাৰণে দলে বলে আহিছে? কবিতা লিখিব পাৰিব তেতিয়াহ'লে এইটোৰ ওপৰত আপোনালোকে, হয় নেকি? এই আনন্দতে এটা যদি গান গাই দিয়ে খুব ধুনীয়া লাগিব কিন্তু গোটেইকেইজনী একেলগে। দিয়ক অলপ ওচৰ চাপি আহক। আমি খুব ধুনীয়া, খুব ধুনীয়া, খুব ধুনীয়া। ঠিক আছে, আপোনালোকে এতিয়া চেলফি উঠক, অকণমান কথা পাতিলেও ভাল লাগিল সময় দিয়াৰ বাবে। ঠিক আছে, এই মানুহৰ 90% মানুহৰ যে চিন্তা একেই যে সেই কথা যে আমি প্ৰমাণিত কৰি দেখুৱাম, প্ৰমাণিত কৰিব কেমেৰাৰ সন্মুখত ৰমজান বাগহাজৰিকাই। নহয় চাওক, যেনেকৈ আমি নতুন এটা মোবাইল আনিলে সেইটোৱে ব্যৱহাৰ কৰোঁ, পুৰণাটো আমি পেলাই কিনে থৈ দিওঁ। নতুন বস্তু এটা পোৱা লয় সেইটোৰ প্ৰতি ৰাপটো বেছি হয়, নতুন কাপোৰ এটা পোৱা লয়, কাপোৰ এযোৰ পোৱা লয় তাৰ প্ৰতি ৰাপটো বেছি হয়। তেনেকৈ মানে ব্ৰিজখনৰ কথাটো হৈছে এই মানুহবিলাকে তলফালে জাগা থকা স্বত্তেও মানে এই ওপৰত দি গৈছে। এতিয়া চাওকচোন জামটো কেনেকুৱা হৈছে, মানে চব মানুহে আজি কি বুলি ভাবি আহিছে, চবে ভাবছে যে নতুন ব্ৰিজেদি উঠি কেনে যাম। আজি পূজা যেতিয়া আজি আমি যাই চাম, আমি নতুন ব্ৰিজেদি উঠি কেনে চাওঁ কেনেকুৱা লাগে। আৰু মজাটো পাইছে, এতিয়া মজাটো কেনেকৈ পাইছে হিৰকে দেখাব সিফালে। এই আপোনালোকে দেখিবলৈ পাইছে নহয়, তলফালে যাম না, তলফালে অলপ যাম। কিন্তু ইণ্টাৰেষ্টিং কথা, তলফালে আগতে জামৰ কাৰণে মানুহ খোজকাঢ়ি যাব নোৱাৰে মাজেৰে। তলৰ যিটো জাম আছিল এইটো ওপৰ ফালে গৈছে, ওপৰ পিনে গৈছে। আল্টিমেট মানে এনেকুৱা হৈছে
ভৰিৰ বিষটো হাতত গুচি গ'ল হঠাৎ। এইখিনি মানে এই দৃশ্যটো দেখি মই এইটোও ক'ব পাৰিম যে- সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কান্দিব পাৰে নেকি বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব গৈছিলোঁ ভাল হ'ল কাল তেওঁ এইটো ক'ব পাৰে যে ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি বুজি পালা? ইফালে যিখিনি কাৰণে ব্ৰিজটো বনালে তাৰ তলত জামটো যাই কিনে ওপৰত লাগিল মানে বুজি পালে? মানে মানুহ এনেকুৱা মই যান জঁট ভাল পাওঁ। সাতে পাছে 12 যেন হৈছে কথাটো বুজি পালা? সাতে পাছে 12 বুলি কয় সেইটো হৈছে। দেখুৱাই আছোঁ আপোনালোকে চাওক এইপিনে যান জঁট দেখি এইপিনেৰে গুচি গ'ল আপোনালোকে যান জঁট দেখি এইপিনেৰে গৈছে কিছুদিন পিছত চব ঠিক হৈ যাব। হয় হয় ঠিক আছে ঠিক আছে আপোনালোকে কিছুদিনৰ পিছত চব ঠিক হৈ যাব ব্ৰিজখন নিজে নিজে অলপ বহলি যাব। কওক 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 কিছুদিন পিছত তেওঁ যেনেকৈ কৈছে কিছুদিন ঠিক হৈ যাব ব্ৰিজখন নিজে নিজে বহলি যাব। সূৰ্যৰ তাপ লাগি কিনে এনেকুৱা হ'ব পাৰে। আমি শুনিছো ন এইটো বিজ্ঞান হয়। বিজ্ঞান বিজ্ঞান তাপ পালে বস্তুৰ প্ৰসাৰণ বাঢ়ে। বাঢ়ে তেওঁ যিটো মানে কথা ক'লে কিছুদিন পিছত ঠিক হৈ যাব মোৰ লাগে যে তাপ পাই কেনে তেওঁ প্ৰসাৰণ হ'ব মানে ব্ৰিজখনৰ সেইবুলি চাগে তেওঁ আশাবাদী। So I just keep writing. I don't need no help, I don't need opinions, so don't waste my time. আশাবাদী হয় নিশ্চয় প্ৰসাৰণ হ'ব বুলি আশাবাদী।